নীন জোনাকী নিশাই হওক বা ধৰাৰ সেউজীয়া কংক্ৰিটৰ যান্ত্ৰিকতাৰে ভৰা জীৱন য'ত আছে আধুনিকতাৰ প্ৰলেপ মুখা পিন্ধা ভদ্ৰতা আৰু আছে কোলাহল এককেন্দ্ৰিকতাৰ মই কিয়নো আহিলোঁ এই জীৱনলৈ মানুহে সুধে মোক মই প্ৰেম বেয়া পাওঁ কিয় বিয়া নকৰাওঁ কিয় মোৰ উত্তৰ শুনিবলৈ আগ্ৰহী সকলো কিন্তু মই একো উত্তৰ নিদিওঁ বিষাদৰ অনুভূতিবোৰ হেনো খুবেই তীব্ৰ মাথো মই লিখি যাওঁ নীৰৱে নীৰৱে অকলে অকলে সকলো সহ্য কৰি মোৰ ডায়েৰীৰ পাতত মোৰো জীৱনত কাহিনী আছে দুখৰ বিৰহৰ দেউতা নথকা ঘৰখনত মায়ে অতি কষ্টেৰে মোক পঢ়ুৱাইছিল আৰু মই পঢ়িবলৈ আহি বাহ্যিকতাত সোমাই শেষ হৈ গৈছিলোঁ নষ্ট পথত পাহৰি পেলাইছিলোঁ ঘৰখনৰ প্ৰতি থকা মোৰ কৰ্তব্য প্ৰেমৰ পৃথিৱীত অন্ধ হৈ মৰিচিকা খেদি বিৰহত নষ্ট কৰিছিলোঁ মোৰ মূল্যৱান শিক্ষাবৰ্ষ যি মই কেতিয়াও ঘূৰাই নাপাওঁ আৰম্ভণি শেষ হোৱালৈ মিলন বিৰহ হোৱালৈ তুমি যেন মোৰ এক অনিচ্ছাকৃত অপেক্ষা তুমি যেন মোৰ এক অনিচ্ছাকৃত অপেক্ষা তোমাক দেখা পালে সপোন জাগি উঠে বুকু খনি হয় তাজমহল মন নদী হৈ মৰম খুটিবই ধুবুৰু তাত হয় সাথৰ সন্মুখত যেতিয়া তোমাক দেখো যাযাবৰ অভিমান মুঠিতে ৰাখো সন্মুখত যেতিয়া তোমাক দেখো সুন্দৰ গাভৰুসকল আপোনালোকে মোক বেয়া নাপাব এবাৰ সাপে খুটিলে কিছুলৈকো হ'ল প্ৰতাৰণাই হাঁহি মাৰি ফচালে মোক কিন্তু বাচিলোঁ মই এতিয়া প্ৰতাৰণাই কান্দিছে টেঙা আম পুনৰ বেচিব নোৱাৰি পাঁচোটা আঙুলি সমান নোহোৱাৰ দৰে মোৰ ভাগ্যটো নপৰিল প্ৰেম আনৰ দৰে তথাপি সুখী মই ঘৰখনক লৈ মাৰ অকৃত্ৰিম মৰমক লৈ মই জীয়াই আছোঁ বিকৃত মানসিকতাৰ ব্যক্তিসকলৰ পৰা আঁতৰি যি সদায় আনক উচ্চ জ্ঞান কৰে তেওঁলোকৰ প্ৰতিবাদ জনায়